বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সাদৰে স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত বলিউডৰ এনে এজন তাৰকাৰ বিষয়ে আলোচনা কৰি বিচাৰিছোঁ, যিজন অভিনেতাই হিন্দী ছবি জগতত জাম্পিং জেক হিচাপে পৰিচিত হৈছিল। হয়, সেইজন অভিনেতা হ'ল ৰবি কাপুৰ ওৰফে জিতেন্দ্ৰ। তেখেতৰ নৃত্য আৰু গীতে দৰ্শকক আলপুত কৰি তুলিছিল। সুদৰ্শন এই অভিনেতাজনে যথেষ্ট সফল ছবি আমাক দি থৈ গৈছে। 200ৰো অধিক ছবিত অভিনয় কৰা অভিনেতাজনে প্ৰায় ৰিমেক ছবিত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। নায়িকা হেমা মালিনী, ৰেখা, শ্ৰীদেৱী, জয়াপ্ৰদা আছিল জিতেন্দ্ৰৰ সফল যুটি। আজিৰ ভিডিঅ'টি কিছু দীঘল হ'ব। তেখেতৰ ছবিসমূহৰ বিষয়ে আমি আলোচনা কৰিম। অভিনেতাজনে প্ৰথম ৰূপালী পৰ্দাত দেখা দিছিল 1959 চনত মুক্তিপ্ৰাপ্ত নৱৰং নামৰ ছবিখনৰ যোগেদি। তাৰ পাছত আহিল 1968 চনত গীত গায়া পাথৰণে। এই ছবিখনতেই তেখেতে হিৰো হিচাপে প্ৰথম অভিনয় কৰিছিল। এই একেটা চনতে আহিছিল গুণাহুকা দেৱতা। তাৰপিছত আহিছিল এখন ছুপাৰহিট ছবি ফৰ্চ। একেটা চনতে আহিছিল বন জো গই মোতি। তাৰপিছত আহিছিল পৰিবাৰ। 1968 চন তেখেতৰ ছবি আহিছিল সুহাগৰাত। তাৰপিছত আহিল ঔলাদ। একেটা চনতে আহিছিল মেৰী হুজুৰ। 1969 চন ছবি আহিছিল ধৰতী কহে পুকাৰকে। তাৰপিছত আহিল দো ভাই। তাৰপিছত আহিল জিনে কি ৰাহ, এখন সফল ছবি। বৰে দিদি। তাৰপিছত আহিল জিগৰি দোস্ত, এখন সফল ছবি। 1969 চনতে আহিছিল অনমোল মোতি। তাৰপিছত আহিল ৱাৰিছ। একেটা চনতে আহিছিল বিশ্বাস। তাৰপিছত আহিছিল দি গ'ল্ড মেডেল। 1970 চন ভালেকেইখন ছবি দিছিল। খিলৌনা। তাৰপিছত আহিল মা আৰু মমতা। তাৰপিছত আহিল হিম্মত, এখন সফল ছবি। তাৰপিছত আহিল জৱাব, হমজলি। তাৰপিছত আহিল মেৰী হমছফৰ। তাৰপিছত আহিল নয়া ৰাস্তা। 1971 চন আহিল বিখৰে মোতি। তাৰপিছত আহিল কাঠপুতলি। তাৰপিছত আহিল চাহত। তাৰপিছত আহিল এক নাৰী এক ব্ৰহ্মচাৰী। একেটা চনতে আহিল কাৰৱা, এখন সফল ছবি। তাৰপিছত আহিল বনফুল। 1962 চন আহিল এক হাছিনা দো দিৱানে। তাৰপিছত আহিল এক বেচাৰা। তাৰপিছত আহিল ভাই হো তো এইছা। তাৰপিছত আহিল পৰিচয়। 1962 চনত আহিল ৰূপ তেৰা মস্তানা। তাৰপিছত আহিল ইয়াৰ মেৰা। তাৰপিছত আহিল শাদী কে বাদ। 1973 চন ছবিগৃহলৈ আহিল অনখী আদা। তাৰপিছত আহিল গেহৰী চাল। তাৰপিছত আহিল জেইছিকো তেইছা। 1974 চন ছবিগৃহলৈ আহিল বিদায়। তাৰপিছত আহিল ৰুটি। তাৰপিছত আহিল দুলহন। 1975 ছবিগৃহলৈ আহিল 3খন ছবি। প্ৰথম ছবি আহিল খুশবু। তাৰপিছত আহিল উমৰ কৈদ। তাৰপিছত আহিল আখৰি দাও।
1946 চন ছবিগৃহলৈ আহিল নাগিন, এখন ছুপাৰহিট ছবি। তাৰপিছত আহিল সংকোচ, তাৰপিছত আহিল সন্তান, উধাৰ কি সিন্দুৰ। 1976 আৰু 47 চনৰ মাজত আহিল জয় বিজয়। তাৰপিছত আহিল ধৰমবীৰ, এখন ছুপাৰহিট ছবি। কিনাৰা। একেটা চনতে আহিল দিলদাৰ। তাৰপিছত আহিল এক হি ৰাস্তা, জামানত। তাৰপিছত আহিল কসম খুন কি, প্ৰিয়তমা, এখন ছুপাৰহিট ছবি। আপনাপন। 1978 ছবিগৃহলৈ আহিল তুমহাৰী কসম। তাৰপিছত আহিল ক্ৰমজুই। তাৰপিছত আহিল দিলৰ দিৱাৰ। তাৰপিছত আহিল বদলতে ৰিশ্তে। তাৰপিছত আহিল সৰক নৰক। তাৰপিছত আহিল নালায়ক। 1979 চনত আহিল আৰ্টিষ্ট, জানি দুশ্মন, এখন ছুপাৰহিট ছবি। তাৰপিছত আহিল লাভ ইন কানাডা। তাৰপিছত আহিল খানদান, হাম তেৰে আশিক হে, লোক পৰলোক। 1980 ছবিগৃহলৈ আহিল জলমহল। তাৰপিছত আহিল এখন ছবি বাৰ্ণিং ট্ৰেইন। তাৰপিছত আহিল টক্কৰ, জ্যোতি বনে জুৱালা, এখন সফল ছবি জোৰদাৰ। নিয়ত, ৰাজেশ খান্নাৰ লগত নিশানা। মান ভৰো সাজনা আৰু এখন ছুপাৰহিট ছবি আশা। 1981 ছবিগৃহলৈ আহিল কাহানী সুৰ কি। তাৰপিছত আহিল সঞ্জীৱ কুমাৰৰ লগত বক্ত কি দেৱাৰ, খুন কা ৰিশ্তা, চাক্কা। তাৰপিছত আহিল মেৰী আৱাজ শুনো, শাৰদা, জ্যোতি। তাৰপিছত আহিল এখন ছুপাৰহিট ছবি পিয়াছা চাৱন। তাৰপিছত আহিল এখন হিট ছবি এক হি ভুল। 1982 চন জিতেন্দ্ৰৰ ছবি আহিল আপনা বনালো, ৰক্ষা, ছুৰিনী। তাৰপিছত আহিল ইনচান। ইয়াৰ পিছত আহিল বদলে কি আগ। তাৰপিছত আহিছে মেহন্দি ৰং লায়েগি, ফৌজ অৰ কানুন, দিদাৰ ইয়ে ইয়াৰ। একেটা চনতে আহিল জিঅ' অৰিজিনেটো, ধৰম কাটা। তাৰপিছত আহিল সম্ৰাট। তাৰপিছত আহিছিল ৰাস্তে প্যাৰ কি। 1983 ছবিগৃহলৈ আহিল নিশান। তাৰপিছত আহিল ছুপাৰহিট ছবি হিমতৱালা। তাৰপিছত আহিল প্ৰেম তপস্যা, এখন সফল ছবি অৰ্পণ। তাৰপিছত আহিল জানি দোস্ত। তাৰপিছত আহিল জাষ্টিছ চৌধুৰী, মাৱালী। 1984 ছবিগৃহ আহিল তোফা। তাৰপিছত আহিল ইয়ে দেশ। তাৰপিছত আহিল আকালমান, ৰাজেশ খান্নাৰ লগত আহিল মকসদ, কাইদি। তাৰপিছত আহিল এখন ছবি কাময়াব। ইয়াৰ পিছত আহিল হেছিয়ত।
তাৰপিছত আহিল জখমীৰ শ্বেৰ 1985। ছবিগৃহলৈ আহিল হুচিয়াৰ। ইয়াৰ পিছত আহিছিল বলিদান। ইয়াৰ পিছত আহিল হকীকত। একেটা চনতে আহিছিল পাতাল ভৈৰৱী, বন 303। ইয়াৰ পিছত আহিল সৰফৰোজ, মেৰা সাথী। তাৰপিছত আহিল সংযোগ 1986 চন। ছবিগৃহলৈ আহিল জাল। দিলীপ কুমাৰৰ লগত আহিল ধৰম অধিকাৰী। তাৰপিছত আহিল আক অৰ চোলা। একেটা চনতে আহিছিল ছুপাৰহিট ছবি সৰক সে সুন্দৰ। তাৰপিছত আহিল সিংহাসন, সুহাগন। তাৰপিছত আহিল লকেট, ঘৰ সংসাৰ। তাৰপিছত আহিল সাদা সুহাগন। তাৰপিছত আহিছিল দোস্তি দুশ্মনী। তাৰপিছত আহিল এইচা প্যাৰ কাহানী 1987। ছবিগৃহলৈ আহিল অপনে অপনে, মাজাল, ঔলাদ। একেটা চনতে আহিল মদদগাৰ। এই একেটা চনতে আহিল খুদগছ, এখন ছুপাৰহিট ছবি। তাৰপিছত আহিল সিন্দুৰ। ইয়াৰ পাছতে আহিছিল জান হথেলি পে 1987। ছবিগৃহলৈ আহিছিল হিমতৰ মেহনত, ইনচাফ কি পুকাৰ 1988। ছবিগৃহলৈ আহিল তামাচা। তাৰপিছত আহিল মুলজিম, কানৱাৰলাল। ইয়াৰ পিছত আহিছিল চুনে পে চুহাগা। তাৰপিছত আহিছিল নিউ দিল্লী 1989। ছবিগৃহলৈ আহিল দাও পেচ। তাৰপিছত আহিল আসমান সে উঞ্চা, জিতেন্দ্ৰৰ। সেইটো চনতে আহিছিল নফৰত কে আন্ধি। তাৰপিছত আহিল চৌতন কি বেটি। ছবিগৃহলৈ আহিল আগ সে খেলেংগে, কসম বৰ্দি কি। তাৰপিছত আহিল মজবুৰ 1990। ছবিগৃহলৈ আহিল তকদীৰ কা তামাচা। তাৰপিছত আহিল জহৰিলে। তাৰপিছত আহিল অমিৰ গৰিবী। ছবিগৃহলৈ আহিল হাতিম তাই, মেৰা পতি মেৰা সিহ মেৰা হে, শেষনাগ। তাৰপিছত আহিল আশকে শাহেনশাহ। একেটা চনতে আহিল অগ্নিকাল, ন্যায় অন্যায়। তাৰপিছত আহিল থানেদাৰ, এখন ছুপাৰহিট ছবি 1991। ছবিগৃহলৈ আহিল বেগুনা। তাৰপিছত আহিল শিৱৰাম। তাৰপিছত আহিল স্বপ্ন কা মন্দিৰ। তাৰপিছত আহিল ৰণভূমি। ইয়াৰ পিছত আহিল মা 1992 চন। জিতেন্দ্ৰৰ ছবি আহিছিল ইনচাফ কি দেৱী। তাৰপিছত আহিল জয়কালী। ইয়াৰ পিছত এই ৰাত ফিৰি না আয়েগি। ইয়াৰ পিছত আহিছিল দিল আচনা হে, সোনে কি লংকা, ৰিষ্টা হো তো এইচা। 1993 চন। ছবিগৃহলৈ আহিল আজ কি ঔৰত, গীতাঞ্জলি, প্ৰতীক্ষা। তাৰপিছত আহিল ভূকম্প। ইয়াৰ পিছত আহিল ৰং, এইখন ছবি হিট হৈছিল। আদমি খিলৌনা হে, খলনায়িকা,
আঁচু বনে আংগাৰে। তাৰপিছত আহিল তেহকিকাত। 1996 ছবিকেইখন আহিল চৌৰাহা, পাপী দেৱতা। তাৰপিছত আহিল উধাৰ কি জিন্দাগী। তাৰপিছত আহিল ঘৰ কি ইজ্জত। 1995 চন ছবিকেইখন আহিল জনম কুণ্ডলী, জমানা দিৱানা, হাম সব ছোড় হে। তাৰপিছত আহিল কলিযুগ কি অৱতাৰ। 1996 ছবিকেইখন আহিল এখনেই ছবি দুশ্মন দুনিয়া কা। 1997 ছবি আহিল জজ মুজৰিম। তাৰপিছত আহিল মহানতা। তাৰপিছত আহিল ধাৰ্মিক ছবি লৱকুশ, কৃষ্ণ অৰ্জুন, আৰু আহিল চুপ। 1999 ছবি আহিল মাদাৰ। 2001 ছবি আহিল জয়দেউ। তাৰপিছত 2006 হো জাতা হে প্যাৰ। এয়া আছিল সুদৰ্শন অভিনেতা জিতেন্দ্ৰৰ হিন্দী ছবিৰ সফল যাত্ৰা। শেষত ধন্যবাদেৰে